নমস্কাৰ বন্ধুসকল, মই স্বপ্নালীয়ে পুনৰবাৰ আপোনালোকক মোৰ চেনেললৈ আদৰণি জনাইছোঁ। আজি এটা নতুন ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিলোঁ। ৰেচিপিটো কিহৰ হ'ব পাৰে আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে। নাৰিকলৰ এটা ৰেচিপি। মিঠা ৰেচিপিবিলাক সদায় খায়ে থকা হয়। আজি ভাবিলোঁ নিমখীয়া এটা ৰেচিপি আপোনালোকৰ ওচৰলৈ লৈ আহোঁ। মই এফাল নাৰিকল এনেকৈ কাটি উলিয়াই মিক্সিত পিচি ল'ম। এতিয়া এইখিনি নাৰিকল পিচি ল'লোঁ। ইয়াতে মই এতিয়া যোগ কৰিম কেইটামান বাদাম আৰু কাঠবাদাম কেইটামান। আপোনালোকে নিজৰ ইচ্ছামতে দিব পাৰিব। এইখিনি মই এনেকৈ পিচি ল'লোঁ। এতিয়া মোৰ এফাল নাৰিকলৰ 1 কাপ নাৰিকলৰ গুড়ি ওলাইছে আৰু তাতে মই দিছোঁ 2 টেবুল চামুচ ময়দা, 1 টেবুল চামুচ চুজি, সোৱাদ অনুসৰি অকণমান নিমখ দিছোঁ আৰু আধা চাহ চামুচ চেনি দিছোঁ আৰু কালজিৰা অকণমান দিছোঁ আৰু দিছোঁ 2টা কেঁচা জলকীয়া কাটি লোৱা। আৰু এইখিনি মই এতিয়া ভালকৈ সানি ল'ম। জলকীয়া আপোনালোকে সোৱাদ অনুসৰি দিব পাৰিব। আৰু এইখিনিত মই পানী ব্যৱহাৰ কৰা নাই, কিয়নো নাৰিকলৰ ৰসখিনি থাকিবই, সেইকাৰণে পানী দিয়াৰ প্ৰয়োজনটো নাই। সেইকাৰণে মই পানী ব্যৱহাৰ কৰা নাই। এইখিনি মই খুব ভালকৈ এনেকৈ মিলাই ল'ম। এইখিনি এতিয়া মই এইখিনি লাডু বনাই যাম। এনেদৰে মই লাডু বনাই ল'ম। এনেকৈ লাডু বনাই ল'ম আৰু দুখন হাতৰ সহায়েৰে মই এনেকুৱা এটা শ্বেপ দি ল'ম। চাব দেই কেনেকৈ বনাইছোঁ। এয়া দেখিছে, এনেকৈ এটা শ্বেপ দি লৈছোঁ। আৰু এটা মই বনাই দেখুৱাই দিছোঁ আপোনালোকক। এয়া চাওক, এনেদৰে এনেকৈ এটা শ্বেপ এটা দি লৈছোঁ। এতিয়া মই এইটো এনেকৈ ঘূৰাই দিছোঁ, মিহি ধুনীয়া হ'বৰ কাৰণে এনেকৈ ঘূৰাই দিছোঁ। দেখিবলৈ ভাল লাগিব। এনেকৈ ঘূৰাই দিছোঁ। এতিয়া মোৰ এইখিনি ৰেডি হৈ গ'ল। এয়া এইখিনি ৰেডি হৈ গ'ল। এতিয়া মই এখন কেৰাহীত 2 টেবুল চামুচ তেল গৰম কৰি এইখিনি গোটেইখিনি ভাজি ল'ম। আপোনালোকে ৰিফাইন বা ঘিউ ব্যৱহাৰ কৰিব পাৰিব। মই মিঠাতেলেই লৈছোঁ। এইখিনি মই ধুনীয়াকৈ ভাজি ল'ম 2টা ছাইড। মধ্যমীয়া জুইত মই এইখিনি ভাজিছোঁ। বেছি লৰালৰি কৰিব নালাগে। কম জুইত দেৰিলৈকে ভাজিলে বস্তুবিলাক খাবলৈ সোৱাদ হয়। এয়া মই এতিয়া ইলুটি শিলুটি কৰি একদম ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। এয়া খুব ধুনীয়া কালাৰ এটা হৈছে। এইখিনি প্ৰায় ধুনীয়াকৈ সিজি উঠিছে। এয়া এতিয়া মই এইখিনি এনেকৈ উঠাই ৰাখি দিম। এইখিনি হৈ গৈছে। এইটো এতিয়া নাৰিকলৰ নিমখীয়া বৰ আমি ভাতৰ লগত পৰিৱেশন কৰিব পাৰোঁ বা চাহৰ লগতো আমি পৰিৱেশন কৰিব পাৰোঁ। এয়া চাওক, খুব ধুনীয়া হয় খাবলৈ। আপোনালোকে নিশ্চয় বনাই খাই চাব আৰু কেনেকুৱা পায় কমেণ্টত জনাব। আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকে কাইণ্ডলি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ফৰ ৱাচিং।